ইছলাম ডাঙৰীয়া লগতে এইখন সভাত উপস্থিত থকা CFI সাম্ৰাজ্যিক সাধাৰণ সম্পাদক শৰীফ ইছলাম ডাঙৰীয়া লগতে অল ইণ্ডিয়া ইমামছ কাউন্সিলৰ অসম জিলা সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী শৰীফুল ইছলাম ডাঙৰীয়া তথা ইয়াত উপস্থিত থকা এই অঞ্চলৰ বয়সীয়াল মুৰব্বীসকল তথা এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ আই মাতৃ তথা অভিভাৱকৰ অভিভাৱিকাসকল লগতে বিভিন্ন স্কুলৰ পৰা অহা মোৰ মৰমৰ কণ কণ ভাইটি ভণ্টি তথা ছাত্ৰ ছাত্ৰীসকল বিশেষ ক'বলগীয়া একোৱেই নাই। ইতিমধ্যে আপোনালোকৰ সন্মুখত দুজন বক্তাই খুব গুৰুত্বপূৰ্ণ কথা আগবঢ়াই গৈছে আৰু আপোনালোকে মনোযোগ সহকাৰে সেই কথাখিনি শুনিছে। আজি স্কুল কিডছ বিতৰণ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া এই বেনাৰখন আহি পেলাই যেতিয়া চালোঁ তেতিয়াই মনটো অলপ ভাল লাগিছে, কাৰণ এটা বৃহৎ তথা মহৎ কাম পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা আয়োজন কৰিছে। আৰু অহাৰ পিছত মই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ পৰা এটা কিতাপ তেওঁলোকে প্ৰকাশিত কৰিছে দৃষ্টিভংগী, আৰু এই কিতাপখনো মই অলৰেডি অধ্যয়ন বহুতখিনি কৰিলোঁ, বহুতখিনি চালোঁ। এইখিনিৰ পৰাই এটা বস্তুৱে অৱগত হৈছোঁ যে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া 2007 চনৰ 17 নৱেম্বৰ তাৰিখে 17 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। গতিকে যদি আমি দেখা পাওঁ তেতিয়াহ'লে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ বয়স মাত্ৰ 13 বছৰ, কিয়নো বৰ্তমান 2020 চলি আছে 2020। এই 2007ৰ পৰা 2020 চনলৈকে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াই সমগ্ৰ ভাৰতবৰ্ষজুৰি যি এক আলোড়নৰ সৃষ্টি কৰিছে, যি পপুলাৰিটা যিটো জনপ্ৰিয়তা পাইছে, ইয়াৰ মূল কাৰণ হয়তো এনেকুৱা ধৰণৰ কিছু প্ৰগ্ৰাম। নহ'লে আমি বা মই নিজেও এনেকুৱা কম সময়ৰ ভিতৰত এটা অৰ্গেনাইজেশ্যন বা এটা সংগঠন ইমান জনপ্ৰিয়তা হোৱা কেতিয়াও দেখা নাছিলোঁ। এই সংগঠনটোৱে কিছু এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰিয়েই হয়তো আজি মানুহৰ মাজত সোমাবলৈ সক্ষম হৈছে বা মানুহৰ ঘৰে ঘৰে মানুহৰ দুৱাৰে দুৱাৰে যাবলৈ সক্ষম হৈছে। নহ'লে এই 13 বছৰ বয়সতেই এই গোটেই ভাৰতবৰ্ষ জুৰি এই সংগঠনটো ইমান বহল ভিত্তিত প্ৰচাৰ নকৰিলেহেঁতেন। গতিকে তাৰ কাৰণে মই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াক ধন্যবাদ দি নোৱাৰিম, কিয়নো তেখেতসকললৈ মই অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান কম সময়ৰ ভিতৰত ইমান জনপ্ৰিয়তা আৰু ইমান ৰাইজৰ মাজত সোমাই যাব পৰা ক্ষমতা তেওঁলোকৰ আছে বা তেওঁলোকে ইমানখিনি কোৱালিটি তেওঁলোকে অৰ্জন কৰিছে। আজি ইয়াতে বহুত কেইজন অভিভাৱক উপস্থিত আপোনালোক আছে, বয়সীয়াল মুৰব্বী তথা জ্যেষ্ঠসকল উপস্থিত আছে। এটা কথা আপোনালোকে মন কৰিব, এই যে স্কুল কিডছবিলাক বিতৰণ কৰি আছে, এওঁলোকৰ আঁৰতো এটা বহুত উদ্দেশ্য তেওঁলোকৰ জড়িত হৈ আছে। বিশেষকৈ যদি আমি এই উদ্দেশ্যটো দেখিবলৈ যাওঁ তেতিয়াহ'লে আমি এটা কথা লক্ষ্য কৰিব লাগিব, এটা কথা আমি বুজি পাব লাগিব যে আমাৰ যিখিনি আটাইতকৈ নিষ্পীড়িত আৰু নিৰ্যাতিত তথা যিখিনি দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকৰ উদ্দেশ্যে এই কামটো কৰিছে। আজি আপোনালোকে দেখিব যিবিলাক প্ৰভাৱশালী মানুহ আছে, যিবিলাক ধনী শ্ৰেণীৰ মানুহ আছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ পইচা পাতি স্কুলত পঢ়াৰ খৰচৰ কোনো অভাৱ নাই। তেওঁলোকে কি কৰি আছে, চৰকাৰী স্কুলত নহয় ব্যক্তিগত স্কুলত তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাই উচ্চ শিক্ষাৰে শিক্ষিত কৰি আছে। কিন্তু ইয়াতে দেখা গৈছে যে সেই নিষ্পীড়িত আৰু নিৰ্যাতিত মানুহখিনি, সেই দুখীয়া শ্ৰেণীৰ মানুহখিনি ল'ৰা ছোৱালী কি কৰিব নোৱাৰে, পঢ়িব নোৱাৰে। তাৰ আঁৰত এটা কাহিনী হৈছে, আমাৰ মানুহখিনি পূৰ্বৰে পৰাই শিক্ষাগত অৰ্হতা কম, লগতে যিখিনি দুখীয়া মানুহ আছে স্কুলত যোৱাৰ কাৰণে, চৰকাৰী স্কুলত যোৱাৰ কাৰণে হ'লে কিছু বস্তু বাহিনীৰ প্ৰয়োজন আছে। যেনেকৈ আজি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ পৰাই স্কুল কিটছ, বেগ, স্কেল পাত, বহি, কলম এইবিলাক তেওঁলোকে বিতৰণ কৰি আছে।
ইয়াৰ জৰিয়তে বৰ্তমান সময়ত যিসকল দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী আছে তেওঁলোকক উৎসাহিত কৰাৰ লগতে তেওঁলোকক ভৱিষ্যত প্ৰজন্মলৈ যাতে এজন সুনাগৰিক হ'ব পাৰে সেই উদ্দেশ্যে তেওঁলোকে এইবিলাক কাম কৰি আছে। গতিকে ইয়াৰ কাৰণে পুনৰবাৰ আমি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া অৰ্গেনাইজেশ্যন তথা এই সংগঠনত কাম কৰা নেতৃস্থানীয় ব্যক্তি তথা যিসকল কেডাৰে ইয়াত কাম কৰি আছে তেওঁলোকক আমি অশেষ ধন্যবাদ দিব লাগিব। আজি আপোনালোকে দেখিব যে বেছিভাগ মানুহ আমাৰ চহৰ অঞ্চলৰ মানুহ বা মাইনৰিটি মানুহ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা। ইয়াৰ কাৰণটো হৈছে কি যে তেওঁলোকে শিক্ষাৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো অলপ কম বুজি পায়। কিয় কম বুজি পায়? কাৰণ আমাৰ চহৰ অঞ্চল বা মাইনৰিটি অঞ্চলৰ বহুত মানুহখিনি অভিভাৱকখিনি শিক্ষাগত অৰ্হতা কম। গতিকে এজন সমাজত আমি স্বাধীন ভাৰতবৰ্ষত বসবাস কৰোঁ আৰু স্বাধীন ভাৰতবৰ্ষ এটা তেতিয়াই স্বাধীন দেশ এটা তেতিয়াই হয় যেতিয়া প্ৰত্যেকজন নাগৰিকে সম অধিকাৰৰ জৰিয়তে সমানভাৱে দেশ এখনত বাস কৰিব পাৰে। গতিকে যিদৰে প্ৰভাৱশালী মানুহসকলৰ ল'ৰা ছোৱালী বা তেওঁলোকৰ সতি সন্ততিৰ পঢ়াৰ কাৰণে যিটো অধিকাৰ ঠিক একেধৰণে আমি যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছোঁ আমাৰো সেই একেই অধিকাৰ, আমিও সেই একে সমানভাৱে পঢ়ি শুনি আগবাঢ়ি যাব লাগিব। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, ধৰ্ম নিৰপেক্ষ দেশ। এই দেশত ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে একেলগে একলগ হৈ শিক্ষাৰ বলত শিক্ষিত হৈ আমি আগবাঢ়ি যাব লাগিব। অলপ আগতে মই এটা বস্তু চালোঁ, এজন বুজুৰ্গ মানুহে কৈছে যে জ্ঞান হ'ল এটা পুণ্য। আৰু আপোনালোকে সকলোৱে জানে পুণ্য মানে হৈছে কি, আমাৰ ভাষাত যদি ক'বলৈ যায় সব বুলি কোৱা হয়। এই পুণ্য হৈছে কি, খোৱা আৰু ল'ৰা ছোৱালীক জন্ম দিয়াতকৈ জ্ঞান অৰ্জন কৰাটো অধিক পুণ্য। কাৰণ খোৱা আৰু ল'ৰা ছোৱালীক জন্ম দিয়াটো এইটো পুণ্যৰ কাম নহয়। তেতিয়াহ'লে দেখা গৈছে মই ল'ৰা ছোৱালী 3জন 4জন আমাৰ আছে, সেই 3জন 4জন ল'ৰা ছোৱালীক আমি শিক্ষা অৰ্জন কৰাটো হৈছে বা শিক্ষা অৰ্জন কৰিবলৈ দিয়া সুবিধাটো হৈছে কি আমাৰ পুণ্যৰ কাম। গতিকে আমি সকলোৱে সেই পুণ্যৰ কামটো কৰি যাব লাগিব। মই ইয়াত উপস্থিত থকা সকলো অভিভাৱক আৰু অভিভাৱিকাসকলক অনুৰোধ কৰিম, আপোনাৰ ল'ৰা ছোৱালীক এনে এজন মানুহ হিচাপে গঢ় দিয়ক। হয়, আমি মানি লৈছোঁ আমি সকলোৱে মধ্যবিত্ত তথা দুখীয়া শ্ৰেণীৰ মানুহ, কিন্তু সেই মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ মানুহ হৈ পেলাই যদি সান্তলা লভি যদি সেই কথাটোৰ ওপৰত ভিত্তি কৰি পেলাই যদি আমি বহি থাকোঁ তেতিয়াহ'লে আমাৰ পৰৱৰ্তী প্ৰজন্ম যিটো আহি আছে সেই প্ৰজন্মটো কিন্তু আগবাঢ়িব নোৱাৰে। গতিকে ইয়াত স্পষ্ট কথা, যদি পৰৱৰ্তী প্ৰজন্ম আৰু আহিবলগীয়া প্ৰজন্ম যদি আমি আগবাঢ়িব বিচাৰোঁ তেতিয়াহ'লে আমি ত্যাগ স্বীকাৰ কৰিব লাগিব, আমি কষ্ট অনুভৱ কৰিব লাগিব। যেতিয়া আমি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিম তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী শিক্ষিত হৈ সমাজৰ কাৰণে এজন চিহ্নিত তথা এজন সুনাগৰিক আৰু সুব্যক্তি হ'ব পাৰিব। আৰু যেতিয়া মোৰ ল'ৰা বা মোৰ ছোৱালী বা মোৰ আত্মীয় স্বজন যেতিয়া সুনাগৰিক আৰু চিহ্নিত এজন ব্যক্তি হ'ব পাৰিব তেতিয়া মোৰেই মনটো ভাল লাগিব। গতিকে মই বিশেষকৈ নকম, মোৰ পৰৱৰ্তী বক্তা আছে তেওঁলোকে আপোনালোকক ভালকৈ বুজাই ক'ব। মই এটা কথা স্পষ্ট ভাষাত আকৌ এবাৰ ক'ব বিচাৰিছোঁ, আপোনালোকে এই ভুলটো যাতে কেতিয়াও নকৰে যে মোৰ ছোৱালী 14, 15, 18 বছৰ হৈছে এতিয়া পঢ়াব নালাগে, তেওঁলোকক বিয়া দি দিম। মোৰ ল'ৰাৰ 10 বছৰ 12 বছৰ পাৰ হৈছে তেওঁক আৰু পঢ়াব নোৱাৰিম, কিয়নো অৰ্থ পুঁজিৰ কম আছে, তেওঁ আমি কাম কৰিব পঠাই দিম। এনেকুৱা হৈ থাকে আমাৰ অঞ্চলৰে বা আমাৰ গাঁৱৰ পৰাও বহুতে এনেকুৱা কাম কৰে। এই কামটো যাতে আপোনালোকে নকৰে, যিমানলৈ পাৰে যিমান দূৰ সম্ভৱ আজি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ পৰা আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কুল বেগ, বহী, কলম, পেঞ্চিল এইবিলাক যোগান ধৰিছে। অনাগত দিনত তেওঁলোকে এই কামৰ জৰিয়তে আকৌ আপোনালোকক যোগান ধৰিব বা আপোনালোকক কিছু সহায় সহযোগিতা কৰিব। আপোনালোকে এটা কথা গম পাই আছে, বৰ্তমান সময়ত মাইনৰিটি স্কলাৰশ্বিপ দিয়ে, সংখ্যালঘুসকলক ছাত্ৰবৃত্তি দিয়ে। এককালীন, কিছুমানে এককালীন পাই থাকে, কিছুমানে মাহে মাহে পায়। বছৰত কোনোবাই 10,000 12,000। বৰ্তমান সময়ত LP স্কুলৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন, ইউনিভাৰ্চিটিলৈকে সকলোকে ছাত্ৰবৃত্তি দিয়া হয়। গতিকে এইটো কেতিয়াও নাভাবিব মোৰ টকা পইচাৰ অভাৱ আছে, মোৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। সেইটো কেতিয়াও নাভাবি আপোনাৰ ল'ৰা আৰু ছোৱালীক উৎসাহিত কৰক, যিমানখিনি পাৰে তেওঁলোকক যোগান ধৰক। এটা নহয় এটা সুবিধা নেদেখাজনে অৰ্থাৎ ঈশ্বৰে সেইটো ব্যৱস্থা কৰি দিব।
আল্লাহ সেই ব্যৱস্থাটো আপোনালোকক কৰি দিব। গতিকে এই কথাটো আজিৰ পৰা আপোনালোকে এটা বস্তু ৰাখিব যে এতিয়া চাব, মই এইখিনি এটা কথা মনত পৰিল, ভাৰতবৰ্ষৰ সাচ্চাৰ কমিটি বুলি এখন কমিটি আছে, সেই কমিটিৰ পৰা বোলে এটা ৰিপৰ্ট উলিয়াইছিল, আৰু সেই ৰিপৰ্ট মতে আটাইতকৈ বেছি দুৰ্বল শ্ৰেণীৰ মানুহ হৈছে মুছলিম মানুহ, মাইনৰিটি মানুহ। এতিয়া চাব, আমি এই দুৰ্বল বা আটাইতকৈ পিছপৰা শ্ৰেণীৰ মানুহ হ'ব লগা কাৰণটো কি? কিয়নো আটাইতকৈ মেইন ফেক্ট যিটো মই ভাবোঁ মোৰ দৃষ্টিভংগীত যিটো ধৰা পৰিছে, আটাইতকৈ ফেক্ট হৈছে বা আটাইতকৈ ৰিয়েল কথাটো হৈছে শিক্ষাৰ পোহৰ কম। আজি আপোনালোকৰ এই অঞ্চলতে ঘূৰি ফুৰক, কমচে কম 10ৰ পৰা 15-20 হাজাৰ মানুহ আছে, তাৰ ভিতৰত শিক্ষিত যুৱক বা শিক্ষিত মানুহ পালে 20ৰ পৰা 25 জন পাব। কিন্তু এজন শিক্ষিত ল'ৰা বা এজন শিক্ষিত মানুহে যিমানখিনি কাম কৰিব পাৰিব, আজি মই একোৱেই নাজানো, সামাজিকভাৱে ৰাজনৈতিকভাৱে দেশৰ পৰিস্থিতিৰ বিষয়ে মোৰ একো অৱগত নহয়, তেতিয়াহ'লে মই কিন্তু সেই শিক্ষিত মানুহে যিখিনি কৰিব পাৰিব সেইখিনি মই কৰিব নোৱাৰিম। গতিকে এই শিক্ষাৰ পোহৰটো কম থকাৰ কাৰণে আজি আমি আটাইতকৈ পিছপৰা শ্ৰেণীত পৰি আছোঁ। গতিকে মই শ্ৰদ্ধাৰ অভিভাৱক আৰু অভিভাৱকসকলক পুনৰবাৰ এটা আহ্বান জনাম, আপোনালোকৰ ল'ৰা ছোৱালীক ইয়াৰ জৰিয়তে উৎসাহিত কৰি যিমানখিনি পাৰে কষ্টৰ বিনিময়ত, ত্যাগৰ বিনিময়ত তেওঁলোকক শিক্ষিত কৰি থৈ যাওক। আপোনালোকে মৰি যাব, হয়, মানুহ মৰণশীল, মানুহ কেতিয়াও অমৰ হৈ নাথাকে, কিন্তু আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী, আপোনাৰ এজন আত্মীয় স্বজন যদি এজন ভাল মানুহ হৈ থাকিব পাৰে, নামটো কিন্তু আপোনালোকৰে হ'ব। গতিকে এই কথাটো ভিতৰত ৰাখি, নিজৰ জ্ঞানত এই কথাটো আবদ্ধ কৰি ৰাখি আপোনালোকে আজিৰ পৰা এটা বস্তু ৰাখক যে আজিৰ পৰা আমি কি কৰিম, মোৰ ল'ৰা মোৰ ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে ব্যৱস্থা কৰিম, আৰু এইবিলাক সুবিধা যাতে আপোনালোকে কেতিয়াও হাত হাৰিব নিদিয়ে, যাতে এইবিলাক ধৰি ৰাখে। আজি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ পৰা দিছে, আকৌ কোনোবাই দিব, কাৰণ কিয়নো এনেকুৱা বহুত অৰ্গেনাইজেশ্যন আছে যি অৰ্গেনাইজেশ্যন এইবিলাক কাম কৰে। গতিকে সেই বস্তুখিনি আপোনালোকে ডিপেণ্ড কৰিব, কেৱল যে আপোনালোকৰ উপাৰ্জনৰ ওপৰতে ডিপেণ্ড কৰিব সেইটো নহয়। গতিকে অৱশেষত ইয়াত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তি তথা অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।